এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ স্বাগতম জনাইছো মোৰ সাপোৰ্ট টিভি লাইভ চেনেলত যদি প্ৰথমবাৰ লাইছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব বন্ধু-বান্ধৱীসকল আজিৰ দিনটো বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে আজিৰ দিনটোত কাবাক্তাও 13টাকৈ গুৰুত্বপূৰ্ণ সুখবৰ আছে এই ভিডিঅ' মাধ্যমেৰে আপোনালোকে সকলোখিনি তথ্য অনুসৰি আপোনালোকে চাব পাৰিব গুড নিউজ কেইটামান আছে আপোনালোকক জনাবলৈ গৈ আছো এই ভিডিঅ' মাধ্যমেৰে আপোনালোকে যদি চেনেলটো প্ৰথমবাৰ লাইছে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো হিট কৰি ল'ব আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব দিনটোত কাবাক্তাও গুৰুত্বপূৰ্ণ আপডেট আছে আপোনালোকে লেটেষ্ট আপডেটসমূহ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বন্ধু-বান্ধৱীসকল আজিৰ দিনটোত প্ৰথম খবৰটো আপোনালোকক জনাবলৈ গৈ আছো এই ভিডিঅ' মাধ্যমেৰে এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকক জনাইছো ৰাজ্যৰ জনতাৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল আপোনালোকে চাইছে সাপোৰ্ট টিভি এয়াৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰেচন কাৰ্ড মাটিৰ নামজাৰি নিবনুৱাৰ বাবে অভিলাষী আঁচনি সন্দৰ্ভত জৰুৰী ঘোষণা কৰিছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ওলাই আহি পৰিছে বন্ধু-বান্ধৱীসকল ৰাজ্যৰ নিবনুৱাক আত্মনিৰ্ভৰ হ'বলৈ টকা দিব চৰকাৰে হিমন্ত চৰকাৰে মুকলি কৰিব স্বয়ং আঁচনিৰ দৰে অভিলাষী আঁচনি খেতি ব্যৱসায় কৰিবলৈ চৰকাৰে আগবঢ়াব ধন এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল 5,000 কোটি টকাৰ খৰচ কৰি নিবনুৱা যুৱক-যুৱতীক দিব ৰাজ সাহায্য 5,000 কোটি টকা খৰচ কৰি নিবনুৱা যুৱক-যুৱতীক দিব ৰাজ সাহায্য এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ওলাই আহিছে ৰাজ্যৰ জনতাৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহি পৰিছে এই মুহূৰ্তত খবৰ দিছে ৰাজ্যবাসী ৰেচন কাৰ্ড মাটিৰ নামজাৰি নিবনুৱাৰ বাবে অভিলাষী আঁচনি সন্দৰ্ভত জৰুৰী ঘোষণা এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ নিবনুৱাক আত্মনিৰ্ভৰ হ'বলৈ টকা দিব চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰিছে হিমন্ত চৰকাৰে মুকলি কৰিব স্বয়ং আঁচনিৰ দৰে অভিলাষী আঁচনি খেতি ব্যৱসায় কৰিবলৈ চৰকাৰে আগবঢ়াব ধন 5,000 কোটি টকা খৰচ কৰি নিবনুৱা যুৱক-যুৱতীক দিব ৰাজ সাহায্য এই মুহূৰ্তত প্ৰথম খবৰটো চালে ST SC OBC লোকলৈ জৰুৰী খবৰ এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল অনলাইন কেনেকৈ লাভ কৰিব জাতিৰ প্ৰমাণপত্ৰ আবেদন কৰিবলৈ কি নথিৰ পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আবেদন বাবে লগইন কৰক www.rtps.assam.gov.in আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড পান কাৰ্ড এডমিট কাৰ্ড আবেদনৰ বাবে লাগিব ব্যৱসায়ী প্ৰমাণপত্ৰ বা ভূমি নথি পত্ৰ বিদ্যুৎ বিল ৰেচন কাৰ্ড এইকেইটা বস্তু লাগিব বন্ধু-বান্ধৱীসকল যিকোনো প্ৰশ্ন অভিযোগ বাবে যোগাযোগ কৰক নম্বৰটোত কল কৰিব পাৰে 1800345357 নম্বৰত কৃষকৰ ওপৰত কৰ আৰোপ কৰিব মোদী চৰকাৰে এই মুহূৰ্তত বেয়া খবৰটো দিবলৈ গৈ আছে বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল আপোনালোকে চাইছে সাপোৰ্ট টিভি এয়াৰ কৃষকৰ ওপৰত আৰোপ কৰিব কৃষকৰ উপাৰ্জনৰ ওপৰত কৰ লগোৱাৰ পোষকতা চৰকাৰৰ প্ৰধানমন্ত্ৰী অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষৰ এই মন্তব্য ৰাজ্য চৰকাৰসমূহে এই সন্দৰ্ভত ল'ব লাগে সিদ্ধান্ত মন্তব্য অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱাৰক 1947 চনৰ তুলনাত কৃষক এতিয়া দৰিদ্ৰ নেকি প্ৰশ্ন অৰ্থনৈতিক বিপদ বিবেক দেৱাৰ কেৱল কৃষকৰ ৰাজনৈতিক প্ৰভাৱ থকাৰ বাবে এতিয়াও আৰোপ কৰা হোৱা নাই বুলি মন্তব্য শীঘ্ৰেই কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল PM কিষাণৰ হিতাধিকাৰীলৈ সুখবৰ আহিছে মুকলি কৰা হৈছে PM কিষাণ হিতাধিকাৰীলৈ সুখবৰ আহিছে শীঘ্ৰেই 13 নম্বৰৰ কিস্তি মুকলি কৰিব মোদী চৰকাৰে কেনেকৈ তালিকাত চাব পাৰিব আপোনাৰ নাম তাৰ পাছত ক্লিক কৰক ফাৰ্মাৰ কৰ্ণাৰ গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা ৰাজ্য জিলা বাল্ক গাঁও বাছনি কৰাৰ পাছতে তালিকাত চাব পাৰিব আপোনাৰ নাম নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে দিব পাৰিব অভিযোগ যোগাযোগ কৰক 036128000213 নম্বৰত এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আধাৰ কাৰ্ডৰ থকা লোকৰ বাবে জৰুৰী খবৰ আহিছে এই মুহূৰ্তত আধাৰ কাৰ্ড থকা লোকৰ বাবে জৰুৰী খবৰ আধাৰ কাৰ্ড থকা সকলৰ বাবে এই মুহূৰ্তত ওলাইছে বিগ ব্ৰেকিং নিউজ বন্ধু-বান্ধৱীসকল আধাৰ কাৰ্ড সম্পৰ্কীয় কোনো সমস্যাৰ পৰিছে নেকি আপুনি আধাৰ কাৰ্ড সম্পৰ্কীয় সমস্যাৰ পৰিছে নেকি যদি আপুনি এই নম্বৰত হেল্পলাইন নম্বৰলৈ কল কৰক 1900
47লৈ 24 ঘণ্টাই উপলব্ধ হ'ব এই সেৱা ফোন কৰাৰ লগে লগে সমাধান হ'ব আধাৰ কাৰ্ডৰ সমস্যা এই মুহূৰ্তত জনালো বিগ ব্ৰেকিং নিউজ কেইটামান